হাই ফ্ৰেণ্ডছ, আজি এটা শুকান মাছ আৰু কেঁচা হালধিৰ এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ আৰু এই ৰেচিপিটো আগতে বাৰু কোনে কোনে খাই পাইছে এবাৰ জনাবলৈ নাপাহৰিব। প্ৰথমতে উতলা গৰম পানীত মাছকেইটা কিছু সময় কোমলিবৰ বাবে তিয়াই ৰাখিম আৰু যেতিয়া মাছকেইটা কোমলিব তাৰপাছত মাছকেইটা ভালদৰে চাফা কৰি লৈছোঁ আৰু এতিয়া এটা মিক্সি জাৰ লৈছোঁ। মিক্সি জাৰত ভালদৰে হালধিখিনি দিছোঁ আৰু ইয়াত দিম 3টা শুকান জলকীয়া। আপোনালোকে জলকীয়া বেছিকৈ খাই যদি বেছিকৈ দিলেই হ'ল আৰু ইয়াত দিছোঁ জালুক আৰু জিৰা আৰু এতিয়া ধুনীয়াকৈ এইখিনি মিক্সিত পেষ্ট কৰি লৈছোঁ। ইয়াত আকৌ মই আদা নহৰু দিব পাহৰি গ'লোঁ। আকৌ পুনৰ মই আদা নহৰুখিনি দি ভালদৰে আকৌ পেষ্ট কৰি লৈছোঁ আৰু এতিয়া এটা কেৰাহী লৈছোঁ আৰু এটা কেৰাহীতে অলপমান মিঠাতেল দিছোঁ আৰু এই মিঠাতেলখিনিতে মই শুকান মাছ কেইপিচ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম, একদম ৰঙচুৱা নোহোৱালৈকে। ৰঙচুৱা হ'লে যিহেতু খাই মজা লাগে সেইবাবে মই অলপ বেছিকৈ ৰঙচুৱা কৰি লৈছোঁ আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ ৰঙা হৈ গৈছে আৰু ৰঙা হোৱাৰ পাছত মাছখিনি মই ভালদৰে কাঢ়ি লৈছোঁ আৰু সেই একেটা কেৰাহীতে মই ইয়াত দিছোঁ পিঁয়াজ আৰু পিঁয়াজখিনি দিয়াৰ পিছত মই ধুনীয়াকৈ যিখিনি পেষ্ট কৰি লৈছিলোঁ পেষ্টখিনি মই ডাইৰেক্ট ইয়াত দি দিছোঁ আৰু এতিয়া মই ভালদৰে গোটেইখিনি লৰাই লৈছোঁ আৰু দেখিছেনে পানীটো অলপ অলপকৈ কমি কমি আহিলে আৰু ইয়াত অলপমান নিমখ দিছোঁ। বেছি নিমখ দিব নালাগে কাৰণ শুকান মাছত অলৰেডি নিমখ থাকেই, সেইবাবে খুব সাৱধানে নিমখটো দিব লাগে আৰু ইয়াত পানী কমি যোৱাৰ বাবে পানী অলপ দি দিছোঁ। দি পেলাই মই ভালদৰে লৰাই লৈছোঁ আৰু এতিয়া মই ইয়াখিনিত শুকান মাছ কেইপিচ দি দিছোঁ আৰু এতিয়া এইখিনি মই ভালদৰে কিছু সময় উতলিবলৈ দিম আৰু উতল অহাৰ পাছত এয়া অলপমান দিছোঁ ধনিয়া গুড়া আৰু ধনিয়া গুড়া দিলে অকণমান গোন্ধটো ধুনীয়া আহে, সেইবাবে অলপ ধনিয়া গুড়া দি দিছোঁ। বাকী একো মছলা দিয়া নাই, আপোনালোকে দেখিছে। আৰু এয়া আমাৰ ফাইনেলি কেঁচা হালধি আৰু শুকান মাছৰ চব্জিয়ে ক'ব পাৰে, চাটনিয়ে ক'ব পাৰে, ৰেডি হৈ গ'ল আৰু ওপৰত অকণমান মই এয়া পদিনা পাত এটা দি ধুনীয়াকৈ গাৰ্নিচিং কৰি দিছোঁ, যিহেতু অকণমান সজাই পৰাই দিলে খায়ো ভাল লাগে আৰু দেখিও ভাল লাগে। আৰু এই চাটনিকণ আপোনালোকে ভাতৰ সলনি ৰুটিৰ লগত খাই চাব, তেতিয়া আৰু বেছি ভাল পাব। তেন্তে আজিলৈ ইমানেই, বাই।